নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ এটা ভিডিঅ'লৈ 2019ত SSLC এক্সাম যোনখন পেপাৰ আহিছিলে ছ'চিয়েল ছায়েন্সৰ পেপাৰখন লৈছোঁ আৰু বাকী কেইখন পেপাৰ ইতিমধ্যে চেনেলত দিয়া হৈ গৈছে, তোমালোকে চাব পাৰা। প্ৰায়ভাগ কুৱেশ্যন 18ত অহা আৰু 17ত অহাবোৰে আহিছে। 2020ত যিহেতু এক্সাম নহ'লে টেষ্ট পৰীক্ষাত যোনখন এক্সাম পাইছিলে তাৰ ওপৰত ভিত্তি কৰি আৰু আগৰ নাম্বাৰবোৰ যোগ কৰি কিনে ৰিজাল্টটো দিলে। এইবোৰ চাগে তেনেকুৱাই হ'ব যদিহে কৰোণা বেছি হয়, কৰোণা ভাইৰাছ। ঠিক আছে, আপোনালোকে পেপাৰবোৰ কুৱেশ্যনবোৰ চাই ছল্ভ কৰিবলৈ চেষ্টা কৰিব। যিহেতু ছ'চিয়েল ছায়েন্সত যোনখন কিতাপ তাতে এনচাৰবোৰ থাকেই। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে নতুন চেনেলটোত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিঅ'টো। আৰু বেলেগ যদি কুৱেশ্যন পেপাৰ প্ৰয়োজন হয় আপোনালোকে তেতিয়াহ'লে কমেণ্ট বক্সত ক'ব, মই PDF-ৰ পৰা ডাউনলোড কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ।
Bye.